খুপ্তাং সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ওলাইছোঁ মেডাম মেফিলৈ বুলি আৰু পূৰ্বপুৰুষসকলৰ পৰা জন্মিং বিচাৰিছোঁ আশীৰ্বাদ কৰি থাকক তেওঁ যাতে আমি সদায় ভালদৰে থাকিব পাৰোঁ। জানুৱাৰী মাহৰ 30 তাৰিখ আৰু 31 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে কেন্দ্ৰীয় মেডাম মেফি অনুষ্ঠান আৰু তালৈকে বুলি ওলাইছোঁ। যিহেতু বতৰটো যথেষ্ট ঠাণ্ডা সেয়েহে জেকেট পিন্ধি ল'বলগীয়া হৈছে আৰু এতিয়া অকণমান দেৰি হৈছে যাওঁতে। বাৰু গৈ পাই কি দেখোঁ আপোনালোকক বাৰু দেখুৱাই থাকিম। ওচৰৰে খুৰী বৰমা আপাদেও আমি সকলোবোৰ ওলাই আহিছোঁ আৰু এইদৰে এতিয়া ৰাস্তাতে ৰৈ থাকিব লগা হৈছে যিহেতু আমাক দেখি এগৰাকীয়ে কাপোৰ পিন্ধিবলৈ গৈছে, মানে তেখেতে আগৰ পৰা ওলাই অহা নাছিলেই আৰু এইফালে যথেষ্ট ভিৰ হৈছে। আচলতে ভবাতকৈ বহুত বেছি মানুহ হৈছিল। আৰু এইফালে আহি পাই গ'লোহি আমি। আৰু এইফালে দেখিছেনে সন্মুখ ভাগতে এখন আদৰণি তোৰণ মৈদামাৰহিতে নিৰ্মাণ কৰি ৰাখিছে আৰু ইয়াতে চেলফি উঠিবৰ কাৰণে মানুহৰ ভিৰ। আচলতে ৰাতি বেছি ধুনীয়া লাগে লাইটবোৰ যিহেতু দি দিয়ে আৰু দিনতো ভালেই লাগিছে। আৰু এইফালে এজনী পৰীকো লগ পাই গ'লোঁ আৰু বেলেগ কোনো লগৰ অহা নাই, তাইৰ লগতে আজি ফুৰিম বুলি আহিছোঁ। আজি নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা শ্ৰদ্ধাৰ ইন্দ্ৰজিৎ বেজবৰুৱা ডাঙৰীয়া, বিশিষ্ট উদ্যোগপতি গৌতম বৰদলৈ ডাঙৰীয়া আৰু নতুনকৈ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে দায়িত্ব লোৱা সুৰজ গোহাঁই ডাঙৰীয়া, ইয়াত উপস্থিত APGCLৰ বৰ্ড অফ ডাইৰেক্টৰ অনুপ সিং ৰাজপুৰোহিত ডাঙৰীয়া উপস্থিত। গৈ পাওঁতে যিহেতু আমাৰ দেৰিয়েই হ'ল গতিকে নীতি নিয়মসমূহ দেখুৱাব নোৱাৰিম। ইয়াতে চাকি জ্বলাই তেওঁলোকে ফুৰাতাৰাৰ পৰা জন্মিং বিচাৰিছে, তাকে অকণমান আপোনালোককো দেখুৱাই দিছোঁ। আৰু এইফালে এটা অস্থায়ীকে মৈদাম নিৰ্মাণ কৰি ৰাখিছে। এইদৰে অস্থায়ীকৈ 8খন মেহেঙা পাতি বা শৰাই পাতি তেওঁলোকে পূৰ্বপুৰুষক উপাসনা কৰে আৰু ইয়াতে তেওঁলোকে কুকুৰা বলি দিয়াও হয়। আৰু এইফালে বলি দিয়া কুকুৰাসমূহ তেওঁলোকে এইদৰে পুৰি আছে। আৰু এখেতে মেডাম মেফিৰ তাৎপৰ্য বুজাই আছিল, বৰ বেছি শুনিবলৈ নাপালোঁ বাৰু। আৰু এইফালে সম্পূৰ্ণ খাদ্যৰ কাৰণে গাহৰি, ছাই মদৰ পৰা ইত্যাদি কৰি প্ৰত্যেকবিধ ব্যঞ্জনেই ইয়াতে আছিলে। আমি অৱশ্যে এইফাললৈ নোসোমালোঁ যিহেতু ৰাজহুৱাভাৱে ভোজৰ ব্যৱস্থা কৰা হৈছিল, আমি তালৈকে বুলি আগবাঢ়িলোঁ। আৰু ইয়াতো দেখিছেনে ইমান বেছি মানুহ, মানে মানুহে পূৰা লাইন পাতি আছে আৰু খোৱাখিনি সকলোৱেতো খায়ে আছে কিন্তু ৰৈ থকা মানুহো যথেষ্ট বেছি আছিলে, গতিকে আমি আগফালৰ পৰা সোমাবই নোৱাৰিলোঁ, পাছত আকৌ পাছফালেৰে যাব লগা হ'ল। 500 মানুহে একেলগে বহি খোৱাৰ ব্যৱস্থা কৰা হৈছিল, তথাপিতো বহুত বেছি ভিৰ লাগিছে। ভাত আৰু দালি আছে হেনো কিন্তু মাংস শেষ হ'ল, গতিকে আমাক ৰখাই দিলে অলপ সময়, আমি এইদৰে ৰৈ থাকিব লগা হ'ল। যিহেতু মানুহ বহুত হৈছে গতিকে কণ্ট্ৰল কৰিবলৈ তেওঁলোকৰো অকণমান অসুবিধা হৈছে। 7-8খন কেৰাহী একেলগে বহি আছে যদিও মানে মানুহক এইদৰে দিব পৰা নাই আৰু তাকে আমি কেইজনীও বহি ল'লোঁ। আৰু এইফালে আহি গ'ল ভাত, দালি লগতে গাহৰি মাংস। আনকালে টোপোলা ভাত দিয়ে, আচলতে টোপোলা ভাত বুলিহে চাগে মানুহৰ অকণমান সমাগমটো বেছি হৈছিল, কিন্তু এইবাৰ টোপোলা ভাত দিয়া নাই, এইদৰেই দিছে। বাৰু খাই বেয়া নালাগিল, দেখিছেনে কাঁহী চাফা কৰি খাইছোঁ।
ইডেন আজি এক চহকী পৰম্পৰালৈ পৰিণত হোৱাৰ উপক্ৰম ঘটিছে আমাৰ বৰ্তমানৰ ভেটি গঢ়ি ভৱিষ্যতৰ আৰু ইফালে এখন ফুলৰ নাৰ্চাৰী আহিছিলে লগতে কাপোৰৰ ভালেকেইখন দোকান আহিছিলে আচলতে পাট মুগাৰ আৰু এইফালে এখন কিতাপৰ দোকানো আহিছিলে কিতাপৰ মেলা মই বাৰু দুখন কিতাপ লৈছোঁ কিতাপৰ দোকানতো যথেষ্ট মানুহৰ ভিৰ হৈছে আচলতে মই বহুদিন হ'ল এইদৰে উপন্যাস বা কিবা তেনেদৰে পঢ়াই হোৱা নাছিলে তাকে আজি এখন কিতাপ আনিছোঁ আৰু এইফালে বেগবোৰ দেখিছেনে খুব ধুনীয়া ধুনীয়া বেগৰ কালেকশ্যন তাৰে পৰা মই বেগ এটাও লৈ ল'লোঁ আৰু এইফালে চাওকচোন এই বেগকেইটা ইমান বেছি মৰম লাগিছিল পিছে দামটো অকণমান বেছি সেইকাৰণে সেইকেইটা নানিলোঁ এইটো চাওকচোন বৰ মৰম লগা $100 দি কেনেকুৱা লাগিছে জনাব দেই আৰু এইফালে 100-200 টকাতে এইদৰে পেন টপ চুৱেটাৰ শ্বল তেনেকুৱাবোৰ বস্তু এখন মাফলাৰ 100 টকীয়া ঠাণ্ডা যাব হ'ল এখানে এতিয়া কিনি কি কৰিবি আজিকালি প্ৰত্যেকটো অনুষ্ঠানতেই এনেকুৱা এখন দোকান থাকেই য'ত আপুনি যি বিচাৰিলেও পোৱা যায় আমি বাৰু একো নললোঁ তাকে অকণমান চাইছিলোঁ বৰ বেছি ভাল কাপোৰ অহা নাছিলে দামবোৰ চাই সেইটো কাৰণে নললোঁ আৰু পেনবোৰ যিবোৰ দেখিছে অকণমান ভাল নিচিনা লাগে কিন্তু ওচৰৰ পৰা চালে আচলতে এইবোৰ একেবাৰে নতুন কাপোৰ নহয় যেনে লাগিলে আৰু এইফালে ইয়েৰিংছবোৰ দেখিছেনে যিযোৰ ল'লেও 50 টকা আচলতে ইয়েৰিংছৰ কালেকশ্যন বহুত বেছি আছে গতিকে নল'লোঁ আৰু বৰ বেছি ধুনীয়াও অহা নাছিলে তাকে অকণমান চেলফিও তুলি ল'লোঁ গোটেইকেইজনীয়ে মিলি যিহেতু আগবেলা অকণমান বতৰটো গোমা আছিলে সেইকাৰণে ভাল ফটো উঠাই নাছিলে তো এতিয়া আহি কেইটামান ৰিলছো বনাই ল'লোঁ কেইখনমান ফটোও তুলি ল'লোঁ পৰম্পৰা ৰক্ষাৰ নামতেই হওক বা অন্য কিবা কাৰণতেই হওক মানুহবোৰ যে এইদৰে ওলাই আহিছে তাকে আচলতে ভাল লাগে আৰু নিজৰ পৰম্পৰাসমূহ যদি নিজে ধৰি নাৰাখিব কেনেকৈ হ'ব নহয়নে এইফালে দেখিছেনে সন্ধিয়াই হৈ গ'ল তথাপিতো মানুহ এতিয়াও আহিয়ে আছে যথেষ্ট মানুহ হৈছে গাড়ী লৈ অহাও আহিছে বা খোজকাঢ়ি অহাও আহি আছে তেনেদৰে আমি যাওঁগৈ বুলিও ওলাই আহিছিলোঁ পিছে ভিতালীয়ে ফোন কৰি ক'লে বুলি অকণমান সময় ৰৈ দিয়া তাই লগৰ এজনীৰ লগতে আহিছিলে তাইকে লগ কৰোঁ বুলি অকণমান সময় ৰৈ দিলোঁ তাৰপিছত তাইৰ লগতে অকণমান ঘূৰি মেলি আমি কেইজনী ঘৰলৈ বুলি গুচি আহিলোঁ আগদিনা অকণমান নৃত্য গীতৰ প্ৰগ্ৰেম আছিলে পিছে পিছদিনাখন একো নাছিলে সেয়েহে সোনকালে গুচি আহিলোঁ বাৰু আজিলৈ আহিছোঁ দিয়ক ৰং বয় বয়